Lakain ko rachok dor bagori constituency ke paro dolamara along Lokhimona Dhorom Rat Kachingro Mamaikang Nipon. Kardom pininili LK News Thanje bang phisa mi monju miteron pi non birtang ton penarju ponikha. Prinipai Forni dolamara along Lokhimona Dhorom Rat Kachingro Mamai ke padopon. Lakain ko rachok dor bagori constituency ke paro dolamara along Lokhimona Dhorom Rat Kachingro Mamai ke padopon. Bangsa Amai along Assam Chief Minister Dr. Himanta Biswa Sharma Lapen. KARBI ANGLONG Autonomous Council EM Toliram Rang MSc Research Tokbi Dr. Numal Momin EM MSc Lapen Kethe Keding Atum Chetong Don Lapen RSS Pacharak Assam Khetra Atum Chetong Don Lokhiman Sangha Operation Akhai Ruby Singh Hansi Secretary Akhai Kurusa Ring Tian Sek Atum Mechari Ponsi Bangso Amai Along Bangsorini Sose Amulok Chetong Pon Lapen Mesen Ben Bangso Amai Pachon Ponlong Lo Chuki Halapen Philip Tiso Loti Kimi News KARBI ANGLONG মনংঘৰ সমূহ বিষয়াবৰ পাঠ কৰি দিবলৈ ওলাইছোঁ লক্ষিমনংঘ পঞ্চম RS 192 of 1991 মুখ্য কাৰ্যালয় লক্ষিমন আশ্ৰম বপৰাম টকদি গাঁও সমিতি 2 নং দলামৰা কাৰ্বি আংলং অসম উপস্থিত পত্ৰ প্ৰতি লক্ষিমন প্ৰতি মাননীয় হিমন্ত বিশ্ব শৰ্মা দেৱ মুখ্যমন্ত্ৰী অসম চৰকাৰ দিছপুৰ গুৱাহাটী 6 দিনাংক 5/10/2000 সভাপতি গান্ধীৰাম তিমুন ডাঙৰীয়া প্ৰাক্তন সভাপতি বলৰাম ফাংচু ডাঙৰীয়া লক্ষিমন সংঘৰ সাধাৰণ সম্পাদক ৰবি সিং হানছে ডাঙৰীয়াকে আদি কৰি সভাস্থলীত উপস্থিত ৰাইজ আই মাতৃসকল আৰু যুৱক যুৱতী বন্ধু বান্ধৱীসকল পোনপ্ৰথমে মই মোৰ বক্তব্যৰ আৰম্ভণিতে লক্ষিমন সংঘৰ প্ৰৱৰ্তক আৰু আমাৰ সকলোৰে শ্ৰদ্ধাৰ গুৰু লক্ষণ ইংতি হেণ্ডছেক ডাঙৰীয়াক তেখেত য'তে আছে ভগৱানৰ যি বৈকুণ্ঠ ধামত তেখেতক মই ইয়াৰ পৰাই শ্ৰদ্ধা আৰু প্ৰণাম জনাইছোঁ আৰু আমি সকলোৱে তেওঁৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ তেখেতে যেন আমাক আশীৰ্বাদ কৰে মানৱ সমাজত যাতে শান্তি হয় আমাৰ পৰম্পৰা ঐতিহ্য সকলো লগত ৰাখি আমি যাতে বিকাশৰ পথলৈ আগুৱাই যাব পাৰোঁ তাৰ বাবে মই গুৰু লক্ষণ ইংতি হেণ্ডছেক ডাঙৰীয়াৰ পবিত্ৰ যি তেখেতৰ পুণ্য আত্মা তেখেতৰ যি মহান প্ৰেম তেখেতৰ যি মানুহৰ প্ৰতি কৰোণা আৰু মমতা এই গোটেইখিনি মানুহক দিবৰ বাবে তেখেতৰ ওচৰত মই প্ৰাৰ্থনা জনাইছোঁ মোৰ আজি সৌভাগ্য হ'ল যোৱাবাৰ মই আহোঁতে ইয়াতে গুৰু মদন ইংতি হেণ্ডছেক ডাঙৰীয়াক সাক্ষাৎ কৰিব পৰা নাছিলোঁ এইবাৰ মই আহি তেখেতক মোৰ সাক্ষাৎ কৰাৰ সৌভাগ্য হ'ল তেখেতৰ পৰা আশীৰ্বাদ লাভ কৰাৰ সৌভাগ্য হ'ল মই তেখেতকো ইয়াৰ পৰাই পুনৰ এবাৰ প্ৰণাম জনাইছোঁ নমস্কাৰ জনাইছোঁ সেৱা জনাইছোঁ আৰু মানৱ জাতিৰ ওপৰত আশীৰ্বাদ দিবলৈ তেখেতকো মই অনুৰোধ জনাইছোঁ শ্ৰদ্ধাৰ ভক্তবৃন্দ
মই যোৱা বছৰ দলামাৰাত আহিছিলোঁ আৰু সেইদিনাখন অনুষ্ঠিত সভাত আমি আটায়ে যোগদান কৰিছিলোঁ। দলামৰাত মই অহাৰ পিছত অসমত নিৰ্বাচন হ'ল। নিৰ্বাচনৰ পিছত মই অসমৰ মুখ্যমন্ত্ৰীৰ দায়িত্ব লাভ কৰিলোঁ আৰু মুখ্যমন্ত্ৰী হিচাপে মই আজি আপোনালোকৰ মাজত অসমবাসী ৰাইজৰ হৈ পুনৰ এবাৰ এই পবিত্ৰ স্থানত আহিবলৈ পাই মই নিজকে ধন্য মানিছোঁ। মই জিলিকা ৰাজ্য হিচাপে শ্ৰদ্ধাৰ সাংবাদিক বন্ধু বান্ধৱীসকল, কাৰ্বি আংলঙৰ এই দলামাৰা অঞ্চলতে লক্ষীমান সংঘৰ কেন্দ্ৰীয় কাৰ্যালয় আৰু ইয়াৰ পৰাই গুৰু লক্ষণিন্তি হেণ্ডছেকে লক্ষীমান সংঘৰ কাম কাজ আৰম্ভ কৰিছিল। কাৰ্বি সমাজত স্বচ্ছতা, পিতৃমাতৃক ভক্তি, গুৰুজনাক ভক্তি আদিৰে তেখেতে এক নৱজাগৰণ সৃষ্টি কৰিছিল। আজি মই ইয়ালৈ আহি বৰ্তমানৰ গুৰু মদন ইংতি হেণ্ডছেক ডাঙৰীয়াক সাক্ষাৎ কৰি আৰু লক্ষীমান সংঘৰ উদ্যোগত অনুষ্ঠিত এই একতা সভাত সকলোৰে লগত যোগদান কৰি নিজক ধন্য চব ভালে হ'ব, দেশত শান্তি হ'ব, দেশত প্ৰগতি দেখিব গম পাইছিলোঁ আৰু ৩৬গৰাকী আৰু ১৪জনক এৰেষ্ট কৰি আমি বিচাৰি তেওঁলোকক কৰিলে কোনে বনাইছিল, কিয় বনাইছিল গম পাইছিল, খবৰ লৈ থাকিম। আৰু দ্বিতীয় দালালৰ যিটো বিষয় অলপ ভুল হৈ গৈছে, ভুল নকৰে, এতিয়া দালাল নাই ক'ভিডটো সুধিব বিচাৰিছোঁ। ক'ভিডটো এতিয়া কেনেকুৱা পৰিস্থিতি? ক'ভিড এতিয়া ঠিকে আছে বৰ্তমান। যদি আমি ভেকচিনখিনি লৈ লওঁ, কাৰ্বি আংলং জিলাত ভেকচিন কম হৈছে, এটা চিন্তাৰ কাৰণ। গতিকে ভেকচিনখিনি লৈ ল'লে আৰু চব ভাল। ৰাইজক কি আমাৰ পূজা চাবলৈ যাওঁ? মই পূজা এইখিনিকে কৈছোঁ যে আমি পূজাত তেওঁলোককে চাবৰ কাৰণে অনুমতি দিছোঁ যাৰ ভেকচিন আছে। গতিকে সকলোৱে যাতে ভেকচিনখিনি পূজা Pinia Birta ke Lapuan se Kangton Poniklo lagi bom tame LK News Karbi Anglong Kardong.